খন্তেক বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিছোঁ আমি অনুষ্ঠানৰ মাজলৈ আৰু আপোনালোকে চাই আছে আমাৰ দাপোনৰ বিশেষ অনুষ্ঠান ৰাভাৰ আভা। আজি ৰাভা দিৱসৰ এই প্ৰাক্ষণত আমি সেই মহান শিল্পীজনাক সুঁৱৰি পুনৰবাৰ পৰৱৰ্তী আমাৰ কণ্ঠশিল্পী দুই যুৱ উদীয়মান কণ্ঠশিল্পী আহি আমাৰ মজিয়াত আহি উপস্থিত হৈছে। আমি পোনে পোনে তেখেতসকলক আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ। আমাৰ মাজত উপস্থিত আছে শ্যামন্ত দত্ত আৰু আনজন উদীয়মান কণ্ঠশিল্পী ৰূপম দত্ত। নমস্কাৰ। দুইজনকে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আমি আজি ৰাভা দিৱসৰ প্ৰাক্ষণত ইতিমধ্যে দুই কণ্ঠশিল্পীয়ে আমাৰ মজিয়াত তেওঁলোকৰ গীত পৰিৱেশন কৰি গৈছে খুব সুন্দৰ হৈ। এতিয়া আহিছোঁ তোমালোকৰ মাজলৈ। মই পোনে পোনে শ্যামন্তৰ কাষলৈ গৈছোঁ। আজি ৰাভা দিৱসৰ এই প্ৰাক্ষণত তুমি আমাক কি গীত শুনাবা? নমস্কাৰ। মই প্ৰথমে শ্ৰদ্ধাৰ মহান শিল্পীজনলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা যাচিছোঁ আৰু তেখেতৰ এটি চিৰযুগমীয়া গীত পৰজনমৰ শুভ লগনত গীতটি গাবলৈ চেষ্টা কৰিছোঁ। লগতে দাপোন চেনেলৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ এই দিনটোত আমাক এনেদৰে এটি সুন্দৰ গীত গাবলৈ সুবিধা দিয়াৰ বাবে। তো গীতটো গাবলৈ অকণমান চেষ্টা কৰিছোঁ। পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকু জেউকা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে বেথা এই জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে বেথা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা
ছবিটি ইয়াতে অঁকা ঘূৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা ঘূৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত। ধন্যবাদ। অতি সুন্দৰ তোমাৰ কণ্ঠ, তোমাৰ গীতি, তোমাৰ কণ্ঠটো আৰু ভাল লাগিলে এই গীতটি। আমি আচলতে মোৰ নিজৰো আজি শৈশৱলৈ অকণমান উভতি গৈছোঁ। ভুলে শুদ্ধই মঞ্চত পৰিৱেশন কৰিছিলোঁ এই গীতটি। ভাল লাগিলে আজি তোমাৰ কণ্ঠতে গীতটি পুনৰ মোকো মানে ভাল লগাই দিলে আজি। এতিয়া অকণমান তোমাৰ লগত অকণমান ধেমালি কৰিছোঁ মই হা। পৰজনমৰ শুভ লগনত আমাৰ কলাগুৰুৱে সেই সময়ত প্ৰতিটো গীততে আচলতে একোটা উদ্দেশ্য ৰাখিয়ে গীতবিলাক গাইছে। আমি নদী নৈ জান জুৰি নহয়নে? পৰজনমৰ শুভ লগনত তোমাৰো কিবা বাৰ্তা আছে নেকি? মোৰ কি বাৰ্তা একো নাই, ঠিকে আছে। আপুনি বৰ দীঘলীয়া ধৰণৰ মানে উত্তৰটো এনেকৈ দিব লাগিব, ইমান দীঘলীয়াকৈ মই উত্তৰ দিব নোৱাৰোঁ। কিন্তু হয়, সংগীতটো একচুৱেলি তেনেকেই সৃষ্টি হয়। প্ৰেম থাকে, তাত সুখ থাকে, দুখ থাকে, সকলোখিনি মিলি পেলাই আৰু সংগীত এটা হয়। তেওঁ সেইধৰণে আচলতে চাগে পৰিৱেশৰ লগত তেনেকৈ সেই পৰিৱেশ তেনেকৈ চাগে সৃষ্টি হৈছিলে, সেইটোৰ কাৰণে চাগে তেনেকুৱা ধৰণৰ গীতবিলাক। আৰু তেওঁ আচলতে সেইসকল শিল্পী আমাৰ স্বনামধন্য হয়, যাৰ সংগীত আমি শুনি শুনি আমি এতিয়া গীত গাবলৈ চেষ্টা কৰি আহিছোঁ। সেয়াই আৰু বিশেষখিনি ক'ম। হয় শ্যামন্ত, অতি সুন্দৰ তোমাৰ সুমন্তব্য, ভাল লাগিলে। বেয়া নাপাবা নাই নাই নাই, কিয় বেয়া পাম। হয়, এতিয়া আমি পোনে পোনে আহিছোঁ ৰূপম দত্তৰ কাষলৈ। হয়, ৰূপম দত্তক মই প্ৰথমে সুধিব বিচাৰিম, তুমি তোমাৰ এই যাত্ৰা কেনেদৰে এইখিনি পৰ্যায় পাইছাহি? তুমি কেনেদৰে চৰ্চা কৰি আছা চৰ্চা এতিয়া সংগীত ক্ষেত্ৰখনত? আৰম্ভ কোনফালৰ পৰা কৰোঁ সেইফালে অকণমান দিগদাৰ হয়, কাৰণ যিহেতু নাচিছিলোঁ, তাৰপিছত 5ৰ পৰা লগৰখিনিও ক'লে যে তই মাতটো ভাল গাব পাৰ, তো তেনেকৈ আৰম্ভ হ'ল। আৰু কলাগুৰু বা জ্যোতিপ্ৰসাদ দেৱ, তেওঁলোকক শুনা মোৰ বহুত দেৰি। মই সেইটো কাৰণে তেওঁলোকৰ গান আজিও সকলোৱে চেষ্টাই কৰি আছে, আমিও চেষ্টাই কৰি আছোঁ। যিমান পাৰোঁ নিজৰ ফালৰ পৰা ট্ৰাই কৰোঁ যে যাতে বস্তুটো তেওঁলোকে যেনেকৈ গাই থৈ গৈছিলে বা গোটেই বস্তুখিনি যেনেকৈ দি থৈ গৈছিলে, সেই বস্তুখিনি ৰাখি বা সেই বস্তুখিনিক জাষ্টিফাই কৰি আমি কেনেকৈ মানুহৰ আগত এৰি দিব পাৰোঁ বা আমি নিজে কেনেকৈ সেই বস্তুটোক প্ৰেজেণ্ট কৰিব পাৰোঁ, সেই বস্তুখিনি এতিয়াও চেষ্টা কৰি আছোঁ, পিছলৈও কৰি যাম। সুন্দৰ। আজি এতিয়া কি শুনাবা তুমি আমাক? তেওঁৰ এটি মোৰ খুব এটি প্ৰিয় গীত জয়া নাই। চেষ্টা কৰোঁ, যদি ভুল ভ্ৰান্তি হয় সকলোৱে ক্ষমা কৰক। জয়া নাই, জয়া নাই, অসমীয়াই চেনেহৰ যি সতী জয়মতী নাই, জয়া নাই, জয়া নাই, জয়া নাই, জয়া নাই।
জয়া নাই জয়া নাই জয়া নাই জয়া নাই তেজৰ তুপান চকুৰুলাল নয়নৰ পাহি ফালি কলিজাৰ চাকি জাৰিলে দীপালি বুকু ৰঙনি জালি পাৰতে সাজিলে স্মৃতি প্ৰেমৰ সুৰভি ঢালি স্বামীকো তৰিলে দেশকো ৰাখিলে নিজকে দিলে বলি জয় হায়ুৰত শিৰত বোলালে সোণৰ গৰিমাবোৰ আজিও কুলিয়ে কুৰচিত বহি তোৰে বিননিৰ ৰূপ জয়া নাই জয়া নাই অসমীয়াই চেনেহৰ যি সতী জয়মতী নাই জয়া নাই জয়া নাই জয়া নাই জয়া হয় ধন্যবাদ খুবেই সুন্দৰ লাগিল তোমাৰ কণ্ঠত আমাৰ মঞ্চ আজি হাত পৰি গ'ল এই গীতটিত মই আচলতে তেখেতৰ গীতসমূহ আমি চমুকৈ এই মঞ্চখনত এই অকণমান সময় কৈ আচলতে শেষ কৰিব নোৱাৰোঁ নহয় জানো হয় গতিকে তেখেতে কি আছিল বা কেনেকুৱা ধৰণে তেওঁ গীতবিলাক আমি চৰ্চা কৰি থাকিব লাগে এয়া আচলতে এই মঞ্চখনত অতিকৈ কম সময় হ'ব সেই বিষয়ে আলোকপাত কৰিবলৈ গ'লে আমি তথাপিও এষাৰ জানিব বিচাৰিম তোমালোকৰ পৰা সামন্তৰ কাষলৈ আহিছোঁ তোমালোক নৱপ্ৰজন্মই প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এই গীতসমূহক কেনেকৈ আগবঢ়াই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছা আচলতে এইখিনি কথা ক'বলৈ যাওঁতে মই দুটা কথা ক'বলৈ গৈছে আমি যিহেতু নৱপ্ৰজন্ম আমি তেওঁলোকৰ গান আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আচলতে আমি তেওঁলোকৰ যিখিনি গান তেওঁলোকে ৰচিত হৈ গ'ল গাই থৈ গ'ল সেই গানখিনি আমি সদায় যদি আমি য'তেই পাওঁ ত'তে তেওঁলোকৰ মানে যেনেকুৱা ধৰণৰ পৰিৱেশতে লাগিলে হওক আমি যদি গীতখিনি গাবলৈ অকণমান চেষ্টা কৰোঁ মানুহৰ মাজত যিকোনো সময়ত তেতিয়া সেনেধৰণৰ প্ৰচাৰবিলাক পায় আৰু আজিকালিতো ইমানখিনি ছ'চিয়েল মিডিয়া আছে তাতো যদি নিজে তেওঁলোকৰ গানখিনি যদি আমি পৰিৱেশন কৰোঁ ছ'চিয়েল মিডিয়াৰ যোগেদিও কিছুমান আজি বহুত সৰু সৰু ল'ৰা ছোৱালী আজিকালিতো নাজানে ন কিছুমানে মানে জানে কিন্তু এতিয়াও কিছুমান প্ৰজন্ম জনা নাই মানে আমাৰ তাৰ পিছৰ প্ৰজন্মতে আমি তেনেকেই প্ৰচাৰখিনি আৰম্ভ কৰিবলৈ চেষ্টা চলাইছোঁ সেই আৰু চেষ্টা অব্যাহত থাকিব সদায় হয় সুন্দৰ মন্তব্য এতিয়া কি শুনাব আমাক এতিয়া আমি মোৰ কবিতাৰ ছন্দ লাগি তেওঁৰ এটা অতি ধুনীয়া গীত মই গাবলৈ চেষ্টা কৰিছোঁ
মোৰ কবিতাৰ চন্দনাগী স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাত গন্ধ লাগি পুনৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে নাচে তৰা চন্দে চন্দে বিশ্ব ভৰা মহানন্দে নাচে তৰা চন্দে চন্দে বিশ্ব ভৰা মহানন্দে সেই উদাহত হৰখ লাগি হিয়াত নাচোৰ উঠেনে হিয়াত নাচোৰ উঠেনে কথা মালিকাত গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে ৰন্ধে তুৰি সুৰ বাজে মন বাহিৰে ৰন্ধে ৰন্ধে তুৰি সুৰ বাজে মন বাহিব সেই সুৰতে হাত পৰিলো পৰিবনে হিয়াজু চেৱে চেৱে ফুলে ফুল গোন্ধতে চেৱে চেৱে ফুলে ফুল গোন্ধতে সেই চেৱতে ফুলক জগাই এবাৰ হিয়াই নাচেনে এবাৰ হিয়াই নাচেনে কথা মাৰি তাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে ধন্যবাদ অতি সুন্দৰ কণ্ঠ ভাল লাগিলে ধন্যবাদ হয় ৰূপম তোমাৰ কাষলৈ আহিছোঁ বা- তুমি কাক অনুসৰণ কৰি আগবাঢ়িছিলা মইতো পাপনৰ গান শুনিছিলোঁ একদম প্ৰথমতে তো তেতিয়া মই জুবিন গাৰ্গক শুনাই বহুত দেৰি 8 মানত শুনিছোঁ আৰু তো এওঁলোককতো আৰু দেৰি বা তেওঁলোকে আমাৰ মাজত কি দি থৈ গ'ল সেই বস্তুখিনিৰ বিষয়ে মই বহুত দেৰিকৈ গম পাইছোঁ তো আজিও সেই চেষ্টাতে আছোঁ আৰু আমাৰ পিছৰ প্ৰজন্মখিনিক এইবোৰ গান শুনোৱাব লাগে তেওঁলোকে যাতে গায় আৰু এইবোৰ গান প্ৰচাৰ কৰিবলৈ আজি
দাপোনে যোনটো এটা অপৰচুনিটি বা এই যোনটো অনুষ্ঠানটো পাতিছে তেনেকুৱা আৰু ঢেৰ অনুষ্ঠান পাতক, কম্পিটিশ্যন পাতক, তেতিয়াহে আমাৰ ল'ৰা ছোৱালীবোৰে বা আমাৰ আহি থকা যোনটো জেনেৰেশ্যন তেওঁলোকে গানবোৰৰ বিষয়ে গম পাবলৈ পাব আৰু তেওঁলোকে আৰু শিকিবলৈ পাব। কাৰণ এই গানখিনিৰ পৰা যদি মোৰ আজি লাগে, মই যদি একদম প্ৰথমতেই এই গানবোৰৰ পৰা এওঁলোকৰ গীতৰ পৰা যদি মই আৰম্ভ কৰিলোহেঁতেন, আজি ক'ৰবাত অকণমান দিগদাৰ হয় যদিও নহ'লেহেঁতেন। মানে ইমান ধুনীয়া ডাইনেমিক্স বা ইমান ধুনীয়া সুৰ, কথা বা প্ৰত্যেকটো কথাৰ যোনখিনি মিনিং, সেইখিনি মই নিজে পাৰ্চনেলি গম পোৱাত বহুত দেৰি হৈছে। কিন্তু এতিয়াও মই সেইটো কাৰণে বেছিকৈ এইবোৰত অকণমান টাইম দিবলৈ চাইছোঁ। তুমি অনুভৱ কৰিছা যে হয়। তুমি পিছ পৰি ৰৈছা? হয়, সেয়াই। হয়। এতিয়াও আশা কৰিম তুমি আগন্তুক দিনত আৰু অলপ চৰ্চা কৰা তেখেতসকলৰ বিষয়ে। আগতেও কৈছোঁ যে কৈ শেষ কৰিব নোৱাৰিম তেখেতৰ বিষয়ে। তেখেতৰ তুমি আলোকপাত কৰিলে, তুমি ভালকৈ হৃদয়ংগম কৰিলে বুজিবা তেখেতসকলৰ গীতত কি আছে প্ৰকৃততে। হৃদয়ংগম কৰিলে গম পাবা। আশা কৰিম তোমালোকে এইসকল শিল্পীক অনুসৰণ কৰি আগবাঢ়া। যিমান পাৰোঁ এতিয়াও চেষ্টা কৰিম বা পিছলৈও কৰিম। যথেষ্ট টান হয়, যথেষ্ট গানবোৰৰ গভীৰলৈ সোমাব লাগে বুলি এতিয়া নিজেই গাই সেই বস্তুটো গম পাইছোঁ। চাওঁ আৰু পিছলৈও এনেকৈয়ে চেষ্টা কৰি যাম আৰু লোককো এই গানখিনি এওঁলোকৰ চৰ্চাখিনি আমি বিলাই যাবলৈ চাম। ধন্যবাদ, ভাল লাগিছে। এতিয়া তুমি কি শুনাবা আমাক? মই তেওঁৰ এই মোৰ শেষ গান, সেই গীতটো অকণমান গাবলৈ চেষ্টা কৰোঁ। এই মোৰ শেষ গান, জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা। এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা। পাতনিতে বালু ধেমালি নন্দী ভংগী সূত্ৰধাৰ, হাঁহিবি ননীয়ে ভাও দিলো নানা বোৱালো অশ্ৰুধাৰ। নৱ নৱৰুহে বালু ভাওনাও, নৱ নৱৰুহে বালু ভাওনাও, নিৰাশা আজি হ'ব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান। মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা। নীল আকাশত পুতি তৰাই ধিমিকি ধিমিকি জ্বলে, সেউজা বনমি একে নিশাহতে বেলি পোহৰে পাৰে, ঠগীৰ লগৰে বন্তিৰ শিখা নুমু নুমুকৈ নাচে। খৰমান্তাৰত কল্যাণ ৰাগৰ চেৱে অপৰূপ
আছে দুখে গুণে হ'ল ভাওনাৰ শেষ পুৱতি তৰায়ো নোমে বাহৰ আগেদি উষা বেলিয়ে ৰঙা মুখ তুলি ঝুমে শিখাৰ নগৰী বিদায় ৰাগিনী শিখাৰ নগৰী বিদায় ৰাগিনী নিৰঞ্জন পথছোৱে আজি হ'ল মোৰ জীৱন নাটৰ ভাওনা অৱসান জীৱন নাটৰ শেষ ৰাগিনী কইলা ঘৰমা মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিনী কইলা ঘৰমা মোৰ শেষ গান মোৰ জীৱন নাথৰ শেষ ৰাগিনী কইনাৰ ঘৰমা ধন্যবাদ অতিশয় সুন্দৰ ধন্যবাদ ধন্যবাদ এই মোৰ শেষ গান অতি আচলতে এটি অতি কঠিন গীত এটি নহয়নে হয়, এই অতি এই ইমান এটা কঠিন গীতত তুমি খুব সুন্দৰকৈ কণ্ঠ নিগৰালা যিমান পাৰিলোঁ ধন্যবাদ। চেষ্টা আৰু হয় ভাল লাগিলে যথেষ্ট টান যিহেতু যিমানখিনি পাৰিলোঁ নিজৰ ফালৰ পৰা গাবলৈ বা শেষ জাষ্টিফিকেশ্যনটো দিবলৈ চালোঁ আৰু হয় বহুতখিনিয়ে হৈছে ভুল আশা কৰোঁ যে সকলোৱে ক্ষমা কৰে আৰু অসমবাসীয়ে শুধৰাই ল'ব আচলতে তেখেতৰ সেই মহান শিল্পীজনৰ সেই গীতসমূহ প্ৰতিজন অসমীয়াৰ বুকুত আচলতে ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে নহয় জানো হয় গতিকে আমি অকণমান চেষ্টাহে কৰিব পাৰোঁ দৰ্শকসকল আহি আহি আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁহি আমি শেষ অংশলৈ যোৱাৰ আগতে আমাৰ বাদ্যযন্ত্ৰত সহায় কৰা শিল্পীসকলক আপোনালোকক চিনাকি কৰি দিবলৈ লৈছোঁ কীবৰ্ডত আছে মৃগাংক শইকীয়া গিটাৰত আছে ব্ৰজকুমাৰ ফুকন তবলাত আছে অমৰজ্যোতি শৰ্মা আৰু পেডত আছে প্ৰাণজিৎ শৰ্মা আপোনালোক সকলোকে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ উদীয়মান কণ্ঠশিল্পী দুয়োগৰাকীকে আমাৰ আমন্ত্ৰণ ক্ৰমে আজি আমাৰ মজিয়াত আহি উপস্থিত হোৱাৰ বাবে তোমালোককো আমি জনালোঁ অশেষ ধন্যবাদ আগন্তুক দিনত এনেদৰেই তেওঁলোকৰ আজি ৰাভা দিৱস বুলিয়ে নহয় এই মহান শিল্পীসকলৰ চৰ্চা অব্যাহত থাকক আমি আশা কৰিম আৰু তোমালোকৰ পৰা আগলৈও আমি ভাল ভাল এনেদৰে সুন্দৰ সুন্দৰ তোমালোকৰ কণ্ঠত গীত শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ দৰ্শকসকল আমি আহি আহি এয়া দেখিছে আজি আমাৰ মহান সেই শিল্পীজনৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত আমি অকণমানকৈ দুগৰাকীমান কণ্ঠশিল্পী আমন্ত্ৰণ কৰি আনি আজি অনুষ্ঠানৰ সামৰণি মাৰিবলৈ লৈছোঁ কৈ শেষ কৰিব নোৱাৰোঁ তেখেতৰ কথা সমূহ অসমবাসীৰ লগতে আমি দাপোন পৰিয়ালৰ তৰফৰ পৰাও পুনৰবাৰ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানৰ মজিয়াৰ পৰা মই কাশ্মীৰে বিদায় লৈছোঁ বিভিন্ন অনুষ্ঠানৰ বাবে চাই থাকক দাপোন ধন্যবাদ দাপোন 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 দাপোন